ভাবিছোঁ কুলফি আইচক্ৰীম বনাম। তেনেকৈ ছেট নাছিলে, আইচক্ৰীম বনোৱা এটা আছিলে। আজি অৰ্ডাৰ দিছিলোঁ মেছত, এই মেছৰ পৰা আহিছে এইটো আহিছে মেছৰ পৰা অৰ্ডাৰ। এইটো ছেট আনিছোঁ, খুব ধুনীয়া ছেটটো। ছয়টাকৈ আছে আইচক্ৰীম, 6টা একেবাৰতে বনাব পৰা যাব, ভাল হ'ব। এইটো দেখিয়ে মৰম লাগিছে ছেটটো। ঠিক আছে, তেনেহ'লে বনাওঁ। আজি কুলফি আইচক্ৰীম বিস্কুটৰ লগত, বিস্কুট গাখীৰ বনাওঁ। কুলফি বিস্কুটৰ আইচক্ৰীম বনাবলৈ এইকেইটা সামগ্ৰী লাগিব। এইটো আমুল তাজা, এইটো অৰিঅ' বিস্কুট, এটা পেকেটেৰেই হ'ব, আৰু ইলাইচি লাগিব। এই 3বিধ বস্তু হ'লেই হৈ যাব। কুলফি বনাবলৈ, বিস্কুট কুলফি বনাবলৈ এইকেইটা সামগ্ৰী লাগিব। এইটো আমুল তাজা, অৰিঅ' বিস্কুট, এইটো অৰিঅ', আৰু এইখিনি ইলাইচি। এতিয়া এই বিস্কুটটো মিক্সিত গুড়ি কৰি ল'ম, লগতে এইটোও ল'ম। মিক্সিত দিছোঁ বিস্কুটখিনি। হৈ গৈছে পুৰা গুড়ি। এয়া এইখিনি থাকক, এতিয়া গুড়ি হৈ গৈছে। এতিয়া গাখীৰখিনি উতলাম। গাখীৰটো আপোনালোকৰ জোখ অনুযায়ী দিব, কিমান লাগে। মই 4টা বনাওঁ, 4টাৰ জোখত দিছোঁ। উতলিব দিছোঁ গাখীৰ। নিজৰ জোখ অনুযায়ী ল'ব। মই 4টা আইচক্ৰীমৰ কাৰণে লৈছোঁ গাখীৰ। অকণমান ঘন হোৱালৈকে উতলিব দিব লাগিব, অলপ ঘন হ'ব লাগিব, তেতিয়াহে আইচক্ৰীমটো ভাল হ'ব। গাখীৰখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই চেনি মিহলাম। চেনিটো গাখীৰ উতলি থাকোঁতেও দিব পাৰে, কিন্তু মই এতিয়া দিম। এতিয়া দিলেও মানে গুলিব লাগিব ভালকৈ, তেতিয়াহে ভাল হ'ব। নহ'লে গোটা গোটা হৈ থাকিলে মিঠাটো নহ'ব নহয়, গুলিব লাগিব। এখন চামুচ গোলা হৈ গৈছে। এতিয়া এই মিক্সিত বিস্কুটৰ গুড়ি, ইলাইচি একেবাৰে গুড়ি কৰি ৰাখিছিলোঁ। ইলাইচি খুব ধুনীয়া গোন্ধ ওলাইছে। ইলাইচি গোন্ধটো এনেও ভাল লাগে মোৰ। এতিয়া অকণকৈ দিওঁ। এইখিনি ভালকৈ গুলিব লাগিব। গোলা প্ৰায় হৈ গৈছে। অকণমান ডোখৰ আছে, থাকিলেও একো নাই, ভাল লাগিব। কিছুমান আইচক্ৰীমত থাকেতো অকণমান ডোখৰ হৈ থাকে, ভাল লাগে। এতিয়া গোটা বান্ধি গ'লে, মানে আইচক্ৰীম হৈ গ'লে একো নাই, ভাল লাগিব। এতিয়া এইখিনি বস্তু আইচক্ৰীমৰ ছেটকেইটা ভৰাই দিম এনেকৈ। কেইটা হয় চাওঁ। এইখিনি একেবাৰে ওপৰলৈ নিদিওঁ, এইটো বন্ধ ৰাখিলোঁ। এইটো হৈছে কভাৰ। আগতে দেখাইছিলোঁ, এখন প্লাষ্টিকৰ এটা ঢাকনি ওপৰত দি দিছিলোঁ ৰবৰ এডালে দি। ইয়াতে দিয়াৰ দৰকাৰ নাই, কাৰণ ওপৰত ঢাকনিখন আছে যেতিয়া দিব নালাগে। এটা হৈ গ'ল, আৰু এইখিনিলৈকে আহিছে, একেবাৰে ওপৰলৈ নুঠাওঁ। 2টা, এইটো 2টা, আৰু এইটো 3টা। 6টা নহ'ব, 4টা হ'লেই হ'ব। 4, 5টা হ'ব চাগে। এইটো হৈছে 3টা, আৰু এইটো 4টা। এইটো 4টা। কিন্তু এইটো আইচক্ৰীম অকণ বেছি ভাল হ'ব। ইয়াৰে তলৰ গেটখিনি
বেছিকৈ আছে এইটো অকণমান বেলেগ ষ্টাইলৰ হ'ব আকৌ থাকি গ'ল অকণমান থাক ইয়াতে দি দিছোঁ অলপ মিলাই দিম বাকীকেইটাত পাঁচটা আছে 4-5টা হ'ল অকণমান আছে সেইখিনি চাওঁ ক'ৰবাত অলপ খালী আছে যদি মিলাই দিওঁ এতিয়া ফ্ৰিজত আজি গোটেই ৰাতিটো থৈ দিম ৰাতিপুৱালৈকে চাম ধুনীয়া আইচক্ৰীম হৈ থাকিব ৰাতিটো এটা ফ্ৰিজত থৈ দিম এতিয়া কুলফি আইচক্ৰীম ৰেডি চাওঁ এতিয়া কেনেকুৱা হৈছে মোৰ ল'ৰাই খুলি আছে অকণমান টান লাগিছে ফাৰ্ষ্টৰখিনি খুলি ৰাখিছিলোঁ নহয় এইটো চোৱা চাওঁ কি ধুনীয়া চোৱা চাওঁ বাপৰে খোৱা এইটো খোৱা কেনেকুৱা টেষ্টি কেনেকুৱা ভাল লাগিছে ন ভাল লাগিছে নে টেষ্টি খোৱা এইটো তোমাৰ হয় এইটো মই খাম ৱাও কি ধুনীয়া দুটা খালোঁ আৰু এই দুটা উলিয়াইছোঁ আৰু এটা আছে এইটো আপোনাৰ লওক নাচি আছে নাচিব বোলে নাচিব দিয়ক নাচক এবাৰ নাচক ধুনীয়া কৰি বৰ ধুনীয়া হৈছে মিছ